আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাষত। মোৰ ৰান্ধনীশাল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাম মই পায়স। লৈছোঁ দিছোঁ গাখীৰ, অলপ লৰাই দিম। এইখিনি সিজিবলৈ দিয়া হ'ব। ঢাকন মাৰি দিম। এতিয়া চাউলখিনি সিজিব লাগিব। এতিয়া ঢাকন মাৰি দিছোঁ। গেছ অলপ বহাই দিছোঁ, সিজিব দিয়া হৈছে। 10 মিনিটমান এনেকৈ সিজক, তাৰপিছত চাব লাগিব চাউলখিনি সিজিছেনে নাই। সকলোৱে জানেই বনাব, তথাপিও আজি মই বনোৱা পদ্ধতিটো কেনেকুৱা লাগে চাই জনাব। আৰু 10 মিনিট উতলিব দিয়া হ'ব। আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ পায়স। উতলি আছে। এয়া দিছোঁ কাজু বাদাম, দিছোঁ কেইটামান খিচমিচ, এয়া দিছোঁ তেজপাত, অলপ লৰাই দিছোঁ। এতিয়া দিম চেনি। কিছুমানে বেছিকৈ মিঠা খাই বেছিকৈ দিব পাৰে। মই যিহেতু বেছিকৈ মিঠা নাখায় সেইকাৰণে কমাই দিম। দিছোঁ চেনি, সোৱাদ অনুযায়ী আপোনালোকে দি ল'ব চেনি, কোনে কিমান চেনি খায়, মিঠাটো খায়। মই এতিয়া 7-8 চামুচমান দিছোঁ। অলপ লৰাই দিম। ইয়াত দিম কেইটামান ইলাচি, ইলাচিকেইটা অলপ ফালি ল'ব লাগিব। অলপ ফালি দিম ইলাচিকেইটা। এয়া ইলাচি দি দিছোঁ। এতিয়া আৰু উতলিব দিয়া হ'ব। ঢাকন মাৰি থৈ দিওঁ 10 মিনিটমান। উতলিব দিয়া হৈছে। চাই থাকিব মোৰ ভিডিঅ'বোৰ। নতুন নতুন ভিডিঅ' লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ আগত। মোৰ ৰান্ধনীশাল চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কাষত থকা বেল আইকনটো দবাই দিব। পায়স হৈ গ'ল বনাই। আপোনালোকেও ঘৰত বনাই খাবচোন, কেনেকুৱা লাগে জনাব। এতিয়া নমাই থওঁ।